Hello everyone, welcome back to my channel Smile with Tulika. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি আমি এতিয়া এটা সৰু পাৰ্টি কৰিবলৈ গৈ আছোঁ আৰু পাৰ্টিটো কিহৰ আৰু কি পাৰপজত আমি পাৰ্টিটো কৰিব গৈ আছোঁ আৰু ক'ত যাম আৰু কেনেকৈ চেলিব্ৰেট কৰিম পাৰ্টিটো আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আমি আহি পালোঁ GS ৰোড আৰু আমি এতিয়া গৈ আছোঁ গুৱাহাটী মহানগৰীত ABCত থকা ময়ূৰ হাইটছৰ 4th ফ্ল'ৰত ট্ৰেইন ৰেষ্টুৰেণ্টলৈ। হয়, এইখন ৰেচিপি নামৰ ট্ৰেইন ৰেষ্টুৰেণ্ট আমি আহি পালোঁ। আপোনালোকে দেখিছে আমি এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম ৰেষ্টুৰেণ্টখন কেনেকুৱা আৰু কিয় এইখন ৰেষ্টুৰেণ্ট ইমান ফেমাছ। এইখন ৰেষ্টুৰেণ্ট গুৱাহাটীৰ প্ৰথমখন ট্ৰেইন ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টখনৰ নাম ৰেচিপিজ আৰু আগতে একচুৱেলি আমি এনেকুৱা ধৰণৰ কনচেপ্টৰ ৰেষ্টুৰেণ্ট বা এনেকুৱা থিম বেছড ৰেষ্টুৰেণ্ট আমি অকল টিভিতহে দেখিবলৈ পাইছিলোঁ, কাৰণ এনেকুৱা ৰেষ্টুৰেণ্ট ফৰেইন কাণ্ট্ৰিজতহে আছিলে। কিন্তু এতিয়া যিহেতু আমাৰ অসমৰ গুৱাহাটীত এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট এখন আহিছে, আমিও দেখি পেলাই খুব ভাল লাগিছে কনচেপ্টটো। আৰু লগতে ৰেষ্টুৰেণ্টখন আপোনালোকে চাওক, মই দেখুৱাই দিছোঁ ধুনীয়াকৈ ভিডিঅ'ত। আপোনালোকে দেখিছে এই ৰেলৱে ট্ৰেকবোৰ, প্ৰত্যেকখন টেবুলৰ লগতে এই ৰেলৱে ট্ৰেকবোৰ এটাচড আছে আৰু এই বস্তুটোৱে হ'ল এই ৰেষ্টুৰেণ্টখনৰ USP। হয়, এই ৰেষ্টুৰেণ্টখনত মেনুৱেলি ষ্টিৱাৰ্ডে আহি ফুড অৰ্ডাৰখিনি দি থৈ নাযায় আৰু ফুড অৰ্ডাৰখিনি আহে এখন ইলেক্ট্ৰিক ট্ৰেইনত। একচুৱেলি আজি আমি আহিছোঁ মোৰ ভাইটিৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আৰু এইটো হৈছে বাৰ্থডে কেক। চাওকচোন ইমান ধুনীয়া লাগিছে কেকটো। এই ৰেষ্টুৰেণ্টখনত সৰু ল'ৰা ছোৱালীয়ে আহি খুব ভাল পায়। সিহঁতে এই ৰানিং ইলেক্ট্ৰিক ট্ৰেইন কেইখন চাই খুব ইণ্টাৰেষ্টিং পায়। ট্ৰেইনৰ ওপৰত যে ফুড অৰ্ডাৰখিনি আহি যায় টেবুললৈকে, সেইখিনি চাই খুব এক্সাইটেড হৈ যায় আৰু সেইটোৰ কাৰণে এই ৰেষ্টুৰেণ্টখন পপুলাৰ। আৰু আপোনালোকে দেখিছে প্ৰত্যেকখন টেবুলৰ লগতে এনেকৈ ৰেলৱে ট্ৰেক আছে আৰু কিটচেনৰ পৰা মেকানিজমটো কণ্ট্ৰল হয়। ব'লক ফাৰ্ষ্ট অফ অল আমি ভাইটিৰ বাৰ্থডে কেক কাটিংটো কৰি লওঁ। এই ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো খুব ভাল, তলত পাৰ্কিং ফেচিলিটিও আছে আৰু সেইকাৰণে সকলোৱে কমফৰ্টেবল ফিল কৰে। আৰু এয়া আপোনালোকে দেখিছে এইখন ইলেক্ট্ৰিক ট্ৰেইন। ভিডিঅ' ল'ম বুলি ভাবি থাকোঁতে ইমান স্পীডত আহিলে ট্ৰেইনখন ভিডিঅ' লোৱা নহ'ল আৰু আমাৰ আহি গ'ল চিকেন মাঞ্চাও চুপ আৰু লগতে পানীপুৰি আহি গ'ল, পানীপুৰিও আহি গ'ল। সেইখনৰো ট্ৰেইনখনৰ ভিডিঅ' লোৱা নহ'ল। ইমান স্পীডত ট্ৰেইনখন আহে আৰু কেতিয়া আহে ধৰিবই নোৱাৰোঁ। স্পীডত আহি যায়, একদম গ্ৰীণ লাইট এটা একচুৱেলি ব্লিংক কৰে টেবুলত। সেই গ্ৰীণ লাইটটো যে ব্লিংক কৰে ইনিচিয়েলি গম নাপালোঁ। আনাডাৰ ট্ৰেইন এখন আহিছে আৰু ইয়াতে আহিছে ড্ৰামছ অফ হেভেন। ড্ৰামছ অফ হেভেনটো অহা ট্ৰেইনৰ ৰেকৰ্ডিংটো ভিডিঅ'টো ৰাখিব পাৰিলোঁ। এই ফিছ ফিংগাৰ আৰু চিকেন পকৰা আহি আছে আৰু এইয়া আহি আছে ইলেক্ট্ৰিক ট্ৰেইনত আহিছে এইবাৰ হাণ্ডি, মটন, ভেজ পোলাও, পিচ পোলাও এইবোৰ আহি গৈছে। আৰু আফটাৰ ডিনাৰ আমি কেইখনমান মেণ্ডেটৰী ফেমিলি পিক্স ক্লিক কৰিলোঁ, যিহেতু ফটোজ আৰ দ্য মেমৰিজ। সঁচা ক'বলৈ গ'লে আজি আমাৰ গোটেই কেইজন ফেমিলি মেম্বাৰ্ছৰ কাৰণে আজি এটা স্পেচিয়েল ডে', যিহেতু আমাৰ ভাইটিৰ বাৰ্থডে আজি আৰু আমি ইমান ধুনীয়াকৈ আজিৰ ইভিনিংটো স্পেণ্ড কৰিলোঁ। সঁচাই খুব ভাল লাগিলে ভাইটিৰ বাৰ্থডে এইখন ৰেষ্টুৰেণ্টত আহি চেলিব্ৰেট কৰি। আৰু সেইকাৰণে আপোনালোককো, যিহেতু মই মোৰ ফেমিলি মেম্বাৰ্ছ বুলি ভাবোঁ, সেইকাৰণে আপোনালোকৰ লগত এই ইউনিক এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰো খুব ভাল লাগিছে। ফটোজবোৰ অলপ আপোনালোকে এনজয় কৰক।
আশা কৰোঁ আপোনালোকে ৰেষ্টুৰেণ্টখন দেখি ভাল পাইছে আৰু ৰেষ্টুৰেণ্টখনত যদি আপোনালোকে আহিব বিচাৰে এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে তাত চাই ল'ব পাৰে আৰু এনেতো মই কৈয়ে দিছোঁ এড্ৰেছটো আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে কাইণ্ডলি মোৰ চেনেল স্মাইল উইথ তুলিকাক ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মই পুনৰ অতি সোনকালে নতুন ভিডিঅ'জ লৈ ডেফিনেটলি আপোনালোকৰ ওচৰত আহিম and please follow me on Instagram at tkolita03 and thank you very much for watching all my videos. Bye bye.